हाय दोस्तों, वेलकम बैक टू माय चैनल के लाभार धुनु। तो আজি আছো আমি সুবনশী মেঠাইত মানে মেঠাইলৈ আহিছিলোঁ। তো পানী দেখাবলৈ আপোনালোকক তো বানপানী দেখাই আছোঁ আপোনালোকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাইটি আমাৰ নাও চলাইছে, ধুনু ভাইক। তো ৰ'দডাল মানে আজি বৰ বিতুপন ৰ'দ দিছে আৰু কি ক'ম আপোনালোকক। তো নাও লৈ আহা। তো দোস্ত আপোনালোকে গম পাইছেই চাগে, মই আজি বানপানী চাবলৈ আহি আছোঁ। থাম্বনেইলততো গম পাইছেই। তো চাওক পৰিৱেশ, বানপানী কিদৰে হৈ আছে। এনেকৈ মই নাৱত বহি ল'লোঁ বৰ সুন্দৰকৈ। নাৱৰ আগত বহি লৈছোঁ সুন্দৰকৈ। মোৰ নাৱত উঠিব ভয় লাগে কাৰণে আগত বহিছোঁ, ভালকৈ ধৰি লৈছোঁ। তো ভাইটি আছে মোৰ লগত এয়া। তো পৰিৱেশটো চাওক আপোনালোকে, কেনেকুৱা মানে পানী হৈছে। এইবিলাক যে দেখিছে চব ঘাঁহৰ দৰে, এইবোৰ চব বাওকেটি হয়। বাওকেটি পানী তলত সোমাই আছে। তো চাওক আপোনালোকে দেখিলে গম পাব মানুহবিলাকক কি বিলাই হ'ব, কেনেকৈ জানো খেতি মানে কেনেকৈ খাব। চৰকাৰী চাউলকেইটাই চলিব পাৰিবনে নোৱাৰে তাৰে। তো ইমান পানী হৈ গ'লে, আগতেতো ইয়াৰ পৰা বহুত ধান পায় চাগে মানুহবিলাকে। তো বহু জানিব চেষ্টা কৰিম লাহে লাহে। আগবাঢ়ি যাওঁ, আগবাঢ়ি গ'লে গম পাম ক'ত কিমান পানী আছে। আগলৈ বেছি দ বুলি কৈছে, ইয়াততো অলপ বাম বুলিয়ে কৈছে। তো এই যে পানীবিলাক আপোনালোকে যে দেখিছে, এইবিলাক চব বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলত 10-15 দিন বৰষুণ দিয়াৰ কাৰণে ইয়াত পানীবোৰ জমা হয়। মানে যাবলৈ পানী কোনো ৰাস্তা নাইকিয়া কাৰণে ইয়াতে জমা হয়। বহুত জেগাডোখৰ অলপ দ, সেইকাৰণে মানে ইমান পানী হৈ গৈছে। তো কি হ'ব জানো। আমি আগবাঢ়ি আহি আছোঁ। আগবাঢ়ি সুবনশীৰ ফালে আহি আছোঁ। লাহে লাহে সুবনশী নদীৰ ভিতৰ দিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। তো গৈ আছোঁ সুবনশী নদীৰ ফালে। আগত যে দেখিছে হয়তো হৈ গ'ল সুবনশী নদী মেঠাৰি। আমি আহি আছোঁ ফালি মেলি। এইকণ জেগাকণ যে দেখিছে, এইকণ আগৰখিনিতকৈ বহুত দ। মানে ইয়াত মানে পলস পৰি গৈছেগৈ চাওক। কিন্তু দৃশ্যটো দেখি ভাল লাগে বাৰু, কিন্তু দৃশ্যটো দেখি ভাল লাগিলেই নহ'ব ন। চাৰিওকাষে পানী, মানুহবিলাকে গম পাইছে কিমান কষ্টত গৰু লৰাব যাব লাগে, গৰু আনিব যাব লাগে। এনেকৈ নাৱতে দিনটোত 2-3বাৰ অহা যোৱা কৰিব লাগে। কিছুমানৰ ধৰক তাত খেতি আছে, খেতিলৈও যাব লগা হয়। খেতিৰ কাৰণেওতো এনেকৈ আহিব লাগিব। ছাগলী আছে ধৰক, এনেকৈ ঢেৰ কিবা কিবি বস্তু পুহি আছে ধৰক নদী সিটো পাৰে। চ' দেখাওঁ আপোনালোকৰ ৰাস্তাতে মেঠাৰিতে ধৰক গৰু চৰু বান্ধিবলগীয়া হৈছে তেওঁলোকে। তো এইবোৰ ভেটফুল হয়, ভেটফুল ভাল লাগিছে বাৰু চাই। তো ভেটফুলবিলাক ভাল লাগিছে দেখি। ভেটফুলৰ বোলে গুটিটো খাব পাৰি কোৱা শুনিছোঁ দেই, কিন্তু মই আজিলৈকে হ'লে খাই পোৱা নাই বাৰু। তো আমি ফাইনেলি আহি পাই গৈছোঁহি, আৰু অলপ বাকী আছে, বেছি দূৰ নাই। অলপ দূৰ গ'লে আমি পামগৈ। তো ব'লক গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো জানিব পাৰিব আগলৈ আমি ক'ত গৈ আছোঁ, কোনফালে গৈ আছোঁ। ভিতৰৰ দৃশ্য অলপ দেখাম। তো আহি আছোঁ। পানী চাওক, এডোখৰত বহুত দ, তললৈ মনিবই নোৱাৰে, সেইটো কাৰণে পানীটো কোলা কোলা আহিছে। পানীটো কিন্তু চফা হয়, এডোখৰত বহুত চফা হয়। ওচৰ পাইছোঁহি আৰু লাহে লাহে। নাওখন কাষ চাপি আহিছে, নাওখনৰ পিকআপটো বাঢ়ি গৈছে লাহে লাহে দেই। তো আহি আছোঁ বোকা চোকা ফালি, পানী চানী ফালি আহি আমি মেঠাৰি পাই গ'লোহি। সৰু ছাগলী পোৱালি এটা দেখিছোঁ, গৰু পোৱালি এটাও দেখিছোঁ। তো নাও পাই গ'লোহি। নাও উঠি গ'ল। টিপটপকৈ নামি লৈছোঁ দেই। নামি ল'লোঁ। নাওখন পাৰলৈ অলপ উঠাই দিছে তললৈ, যাতে যাব নোৱাৰে, সেইটো কাৰণে পাৰলৈ অলপ উঠাই দিছে। তো ভাইটি দৌৰি মেঠাৰিৰ ওপৰত। তো গাইছ, আমি ফাইনেলি আহি পাই গ'লোহি সুবনশী। তো ভাইটিয়ে মই আহিছোঁ ন ভাইটি। তো এখনে সুবনশী নৈ। আমি সুবনশী নৈ মেঠাৰিত আছোঁ। এইটো আছে আজাদত। তো ইটো আছে বহুত দূৰত, মানে ক'ত বাসুদেউত আছেগৈ এইটো।
তো সোৱণশিৰি নদীৰ ভিতৰত ফুটি আছে ধৰক, এইখিনি পাৰ হ'লে ধৰক ইফালে পানী পাব। তো এইখনেই আৰু সোৱণশিৰি নদী। তোৰ পানী বাঢ়িছিলে, এতিয়া পানী সোৱণশিৰি নদীত কমিলে অলপ। চাওক মই দেখাই আছোঁ, পানী পূৰা ফুল হৈ গৈছিলে, তো এতিয়া কমি গ'ল অলপ। তো ইয়াত যে দেখিছে এই বগাখিনিলৈকে হ'লেও মানে বহুত পানী, বহুত ভিতৰত ইয়াত বহুত বস্তু। এইটো চাইডে পানী চাওক না, পানী মানে বহুত পানী হৈ গৈছিলে। আৰু এইখিনি চব ভাইটি বৰষুণৰ পানীয়ে ন, চব বৰষুণৰ পানী। তো মেঠাইতে গোহালি বনাব লগা হৈ গৈছে মানে। তো গাইছ আমি বানপানী চাবলৈ ওলাই আহিলোঁ। তো বানপানী বহুত হৈছিলে ইয়াত, বৰষুণ নেৰা নেপায়, বৰষুণৰ ফলত অলপ চলপ কমিছে বাৰু। তথাপিও পথাৰবিলাকত বহুত পানী আছে, গোটেই বাও ধানৰ খেতি তলত সোমাই আছে। তো খেতি হয়নে নহয় নাজানো বাৰু। তো গাইছ আমি সোৱণশিৰি নদীত আছোঁ। তো এখন নাও লৈ আমি ইয়ালৈ আহিছিলোঁ। তো নাও লৈ আকৌ যাম, খৰিটাত যাম দূৰত। তো আপোনালোকক পানী দেখাইছোঁ মানে। এইটো মেথাৰি হয়, এইটো মেথাৰিৰ ভিতৰত এখন সোৱণশিৰি নদী। তো সোৱণশিৰি নদী অলপ আগলৈ গ'লে, এইটো ৰাস্তাইদি যদি অলপ আগলৈ যাওঁ আমি আৰু খুটি পাই যাম। তো এইফালে আমি নাযাওঁগৈ মানে, আমি এতিয়া ধৰ আকৌ ঘূৰি যাম। তো গাইছ পানী মানে ইয়াত অতিপাত পানী হ'ল মানে, কি ক'ম। তো ভাইটিয়ে নাও লৈছে, ভাইটিয়ে নাও চলাব, আৰু আছে এজন আহি আছে। তো আমি আকৌ আগৰ জেগাত গৈ আছোঁ। তো চাওক না পানী কেনেকুৱা পৰিৱেশ মানে। তোৰ মানুহবিলাকক বাও খেতি কৰিছিলে, চবটো নষ্ট হৈ গৈছেই মানে। তো ভাইটি লৈ আহা নাও, নিনিবা। তো এয়া পানী চাই লওক। তো মোৰ ভিডিঅ'বোৰ ভাল লাগিলে এটা লাইক কৰি দিব, আৰু এটা কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ কেনেকুৱা পাই আছে। তো মানে মোৰ উৎসাহটো বাঢ়ি যায়, তেনেকুৱা ভিডিঅ' আৰু নতুন নতুন দিবলৈ চেষ্টা কৰিম। তো গাইছ মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তো